প্ৰিয় দৰ্শক, আজি আমাৰ বৰপেটাৰ ঐতিহ্যমণ্ডিত সৰ্থেবাৰীৰ সভালৈ মই আহিছোঁ। আজি অৱশ্যে মই ভিডিঅ'টো অকলে কৰা নাই, মোৰ ভাইটি বন্ধু এই ভাস্কৰ আহিছে মোৰ লগত। সেইকাৰণে মই আজি অলপ ব্লগটো বেলেগ কৰিম বুলি ভাবিছোঁ। বহুত ভিৰ ইয়াত। বহুতে ভাবে মানে সৰ্থেবাৰী কাঁহ শিল্পৰ কাৰণে বিখ্যাত, কিন্তু সৰ্থেবাৰীৰ যিখন এই বিয়াগম সভা আমাৰ পূব বৰপেটাৰ এইটো এটা আটাইতকৈ ডাঙৰ অনুষ্ঠান বুলি ক'লেও ভুল নহ'ব। আৰু ইয়াত মীনা বাজাৰেই নহয় অকল, আৰু ইয়াত ফুলৰ দোকান আছে, কাপোৰ কানিটো দোকান যিকোনো মেলাতে থাকে, আৰু আপোনাৰ আছে ফাৰ্নিচাৰ, এইবোৰ চব আমি ঘূৰিম। এতিয়া মই মীনা বাজাৰলৈ যাম। মীনা বাজাৰত টিকেট এটা কাটো, বহুত দিন চেলফি উঠা নাই, আৰু ওপৰৰ ভিউটো ল'বৰ কাৰণে মোৰ অকণমান হেৰি, আৰু যিহেতু মোৰ ড্ৰোন নাই। আহিব বিকাশ। $50 নাই ভয় লগা নাই। এতিয়া যে মই ব্লগিঙৰ জছত আছো, গতিকে মোৰ ভয় নালাগে। এনে কিন্তু মই উঠবা নোৱাৰো। এতিয়া ড্ৰোন শ্বটটো আমি ড্ৰোন মানে কি, আমাৰ ড্ৰোন শ্বট নাই না, সেইটো কাৰণত মানে কি এনেকে আমি বুদ্ধি এটা কষ্ট খালে কপি নামাৰিব। এতিয়া ড্ৰোনৰ শ্বট লোৱাৰ কাৰণে মই গোটেই ভয় চয় একদম চব খুলি মিলি আহি ইয়াতে বৈছো। বিকাশে ধৰে এতিয়া দেখে দিয়া তোমাক কেনেকে ধৰি আছো, এইবাৰ হাত চাত দেখে দিয়া। এনেকে মানে কাৰা কপ ধৰি ৰাখিব লাগিব নহ'লে। গোটেইখিনি দেখা পাইছে না ৰাইজে, মোক জনাব লাগিব। কিন্তু সৰ্থেবাৰী সভাখন ৰাইজে গোটেইখিনি দেখা পালে নে নাই মোক জনাব লাগিব। এই ড্ৰেগন মা সৰ্থেবাৰীত আছে বুলিয়ে গম পাওঁ মই, কিন্তু ইমান ভিৰৰ মাজত মই লগ নাপাম বুলি ভাবিছিলোঁ। কাৰণ যিহেতু মই এটা ব্লগ বনাবলৈ আহিছোঁ, মাক বিচাৰিলে নহ'ব ইয়াত, কাৰণ মা অলৰেডি ভনীয়েক বা বায়েকহঁতৰ লগতে আছে। মাৰ বায়েকৰ ঘৰ ইয়াত। আহিছিলোঁ আমি বহুত সৰুতে, মাৰ কোচত উঠি আহিছিলোঁ ইয়াত। সাহিত্য সভাৰ অধিৱেশনো চাইছোঁ সৰ্থেবাৰীত। তেতিয়া মোৰ বয়স 3 বছৰমান আছিল, আৰু তেনেকৈ তেতিয়া মাৰ কোচত ঘূৰি ফুৰিছিলোঁ। এতিয়া মাক মই মোৰ হাতত ধৰাই ঘূৰি ফুৰিছোঁ। পৰিৱেশটো তেনেই বহুত ভাল লগা হৈ উঠিছে। প্ৰথমতে মই আমাৰ নকুলদাক মই ধন্যবাদ জনাইছোঁ, মোক ইমান এইখিনি সময় দিবলৈ তেওঁ আহিছে। নকুলদাক আমাৰ যিটো অঞ্চল, মই নকুলদাক পৰিচয় কৰি দিয়াৰ কোনো দৰকাৰ নাই। ইতিমধ্যে আমাৰ বৰপেটাৰ যিটো সংবাদ
জগতত মানে নকুলদাৰ নামটো তেনেই চিনাকি গতিকে মই নকুলদাৰ পৰা এইটো জানিব ইচ্ছা কৰিম আমাৰ কি হয় নৰ্মেলি আমাৰ যিবিলাক আমাৰ হেৰি চেৰিবোৰ হৈ থাকে যেনে মোৰ গাঁৱত লক্ষ্মী পূজা হয় বা দুৰ্গা পূজা হয় তাত আমি মানে কি গম পাওঁ যে আমাৰ গাঁৱত লক্ষ্মী পূজাৰ কাৰণে পূজা হৈছে কিন্তু সৰ্থেবাৰীৰ কি উপলক্ষটো কি আচলতে নামনি অসমৰ এই সভা মহোৎসৱসমূহত থাকে আচলতে আধ্যাত্মিক চিন্তা চেতনা আৰু ভক্তি ৰস আৰু তুমি যে সুধিছা আচলতে এই সভা মহোৎসৱ সৰ্থেবাৰীৰ যি ঐতিহাসিক 157 সংখ্যক শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ যি সভা মহোৎসৱ ইয়াৰ আচলতে ঐতিহ্য কি বা ইয়াৰ প্ৰকৃত কাৰণটো কি আচলতে ইয়াত এটা ইতিহাস আছে ব্ৰিটিছৰ যি শাসন আৰু সেই ব্ৰিটিছৰ শাসনৰ সময়ত যিটো খাজনা বৃদ্ধি এই খাজনা বৃদ্ধিৰ এটা প্ৰতিবাদ আছিলে সেইবাৰ মানে কি হৈছিলে ইপিনে ব্ৰিটিছ চৰকাৰে খাজনাটো বঢ়াইছে আনফালে এই অঞ্চলটোত কলেৰা হাইজাই মানুহক জুৰুলা কৰিছিলে বানপানীয়ে খেতি বাতি নষ্ট কৰিছিলে যাৰ কাৰণে মানুহখিনিৰ আৰ্থিক অৱস্থাটো সেইবাৰ খুব বেয়া আৰু তেতিয়া এটা মানে নিয়ম আছিলে কি যে যি এই মৌজাদাৰ আহিব কৰ নিবলৈ আলপা নদীৰে বৰপেটাৰ পৰা আহিলে তাতে তেওঁক মানে আদৰি আনিব লাগে আৰু আদৰি আনি কৰবিলাক দিব লাগে তো সেইবাৰ যিহেতু আমাৰ এই অঞ্চলৰ মানুহৰ অৱস্থাটো খুব বেয়া তাতে আকৌ সৰ্থেবাৰীৰ ৰাইজ খুব স্বাধীনচিতীয়া আগৰ পৰাই কিন্তু মানে সেইবাৰ কি হ'ল স্বাভিমানী ৰাইজে ক'লে যে এনেই অৱস্থা বেয়া তেওঁলোকে কৰ নিব আহিব তেওঁলোকে যি নিয়ে নিয়ক আমি কোনো মানে ওলাই নাযাওঁ আগবঢ়াই নানো এইটো কথাতে মৌজাদাৰে মানে ক্ষুণ্ণ হ'ল আৰু তেওঁ যেতিয়া টেকেলা পঠাই দিলে ইয়াত মানে চবৰে ঘৰৰ ভিতৰত মানুহবিলাক সোমাই আছিলে দুৱাৰ মাৰি মাৰি সোমাই আছিলে তেতিয়া তেওঁলোকে খং খালে খাই কাৰোবাৰ ঘৰত ক্ৰক দিলে আৰু ইয়াৰ পৰা চিধা বটিয়াৰে টিহু নৈ হৈ ওলাই গ'ল বটিয়াত সৰ্থেবাৰী এই অঞ্চলৰ আমাৰ মহৰ বাথানবিলাক আছিলে এই মৌজাদাৰৰ নাৱত সেই মহৰ বাথানৰ পৰা গোটেই গাখীৰ চাখীৰ মানে লৈ মহৰ মানে দৈৰ পাইলা চিলা ভাঙি এইবিলাক কৰি তেওঁলোকে গুচি গ'ল আৰু বটিয়াৰ পৰা ল'ৰাবিলাকে সৰ্থেবাৰীত খবৰ দিলে যে আমাৰ এনেকৈ বাথানত মৌজাদাৰে খুব অত্যাচাৰ কৰিলে ব্ৰিটিছ টেকেলাই খুব অত্যাচাৰ কৰিলে তেতিয়া সৰ্থেবাৰী মানুহে চিধাকৈ পশ্চিমত গৈ বৈঠা ভাঙা বুলি যিটুকুৰা ঠাই আছে তাত গৈ মৌজাদাৰক ধৰিলে আচলতে বৈঠা ভাঙা সেই তেতিয়াৰ পৰা নামটো হৈছে তাত মৌজাদাৰক এনেকৈ পিটিলে যে পিটতে নাৱৰ সেই বৈঠা ভাঙি গ'ল আৰু যোৱাৰ পিছত সেই ঠাইখিনিৰ নাম হ'ল বৈঠা ভাঙা আৰু মৌজাদাৰে কিবাকৈ পলাই সাৰিলে তাৰপিছত মৌজাদাৰে গৈ কেছ কৰিলে সৰ্থেবাৰী ৰাইজৰ ওপৰত আৰু সৰ্থেবাৰী ৰাইজৰ বহুত কেইজন মানুহক পুলিচে মানে পিয়াপি দিলে বিচাৰিলে ধৰি লৈ গ'ল তেতিয়া সৰ্থেবাৰী ৰাইজে এটা চিন্তা কৰিলে যে এই গোচৰৰ পৰা আমাক এই বিপদৰ পৰা আমাক ৰক্ষা কৰিব লাগিব বিপদ তাৰিণী ভদ্ৰাকালী মা ভদ্ৰাকালীয়ে আমাক ৰক্ষা কৰিব লাগিব এই বুলি ভদ্ৰাকালীৰ পূজা এটা আৰম্ভ কৰিলে মানে কলি যোগাব্দা মাঘী পূৰ্ণিমা তিথি এইটো তিথিটো অত্যন্ত পবিত্ৰ তিথি কলি যোগাব্দা মাঘী পূৰ্ণিমা তিথি আৰু সেই তিথিটোতে সৰ্থেবাৰীৰ খাদ্য নামৰ ঠাইত তেতিয়া প্ৰথম কালী পূজা কৰা হয় ভদ্ৰকালী পূজা আৰু মা কালীৰ আশীৰ্বাদতেই হওক বা যিয়েই নহওক আমাৰ সেই গোচৰত জয়লাভ কৰিলে সৰ্থেবাৰী ৰাইজে আৰু তেতিয়াৰ পৰাই এই কালী পূজাটো ৰাইজে কৰি থাকিল কিন্তু সৰ্থেবাৰীত আমাৰ মহাপুৰুষীয়া সম্প্ৰদায় দামোদৰী সম্প্ৰদায় হৰিদেৱী সম্প্ৰদায়ৰ মানুহ ইয়াত আছে গতিকে গোটেইখিনি সম্প্ৰদায়ৰ মানুহক এতিয়া ইনভল্ভ কৰিবলৈ হ'লে এই যে মহাপুৰুষীয়া মানুহখিনিয়েতো আৰু কালী পূজাটো নকৰে তেতিয়া সকলোৱে মিলি কৰিলে গ'লে নহয় আমি জগন্নাথৰ সভা কৰিম তেতিয়া মানে জগন্নাথ প্ৰভুক সকলোৱে মানে কি শাক্ত কি বৈষ্ণৱ সকলোৱে জগন্নাথ প্ৰভুক মানে গতিকে তেতিয়াৰ পৰা কি কৰা হ'ল এই যিটো এতিয়া বৰ্তমান সভাৰ ফলত এই সভাৰ ফলত সেইটো সভা আৰম্ভ কৰা হ'ল আৰু তেতিয়াৰ পৰা এই সভা মহোৎসৱ কৰা হয় আচ্ছা এই সভা মহোৎসৱৰ লগত আন এটা বিশেষ তাৎপৰ্য আছে এই যে জগন্নাথৰ সভাটোৰ লগত এটা বিশেষ তাৎপৰ্যটো হৈছে কি যে পুৰীৰ শ্ৰী শ্ৰী জগন্নাথ মন্দিৰলৈ আমাৰ এই সভাৰ পৰা এটা পুঁজি এটা পইচা তালৈ যায় তেওঁলোকে এইটো গ্ৰহণ কৰে আৰু তাৰে পৰা তেওঁলোকে কিছু প্ৰসাদৰ টোপোলা সৰ্থেবাৰীলৈ পঠাই দিয়ে আৰু সৰ্থেবাৰীৰ মানুহে সেই প্ৰসাদৰ টোপোলাটো লৈ এই হোমৰ যিদিনা আমাৰ সৰ্থেবাৰীৰ সভাৰ যিদিনা হোম হয় যিদিনা হোম হ'ব সেই হোমৰ নামৰ লগত সেই প্ৰসাদটো মিহলাই দিয়ে আৰু সেই কাৰণে লাখ লাখ মানুহে ৰৈ থাকে এই হোমৰ দিনাৰ সেই প্ৰসাদ অকণমান প্ৰসাদ পোৱাৰ কাৰণে আৰু সৰ্থেবাৰীৰ হোম এই হোমটো অত্যন্ত তাৎপৰ্যপূৰ্ণ এফালে হোম যজ্ঞ হ'ব 108 গৰাকী পুৰোহিতে তুলসী পাত বাতুক পাত শিৱ পাঠ মংগল পাঠ চণ্ডী পাঠ দুৰ্গা পাঠ আদি বিভিন্ন পাঠ কৰি বৈদিক মন্ত্ৰোচ্চাৰণৰ মাজেৰে পূৰ্ণাহুতি প্ৰদান কৰি এইটো যজ্ঞটো কৰা হয় হোম যজ্ঞটো কৰা হয় তাৰ সমান্তৰালকৈ নাম প্ৰসংগ হয় আৰু এই যে হোমটো পুৰা হয় এই হোমৰ এটা ফোট লোৱাৰ কাৰণে মানুহৰ হেঁচা লাগে খুব হাবিয়া গোটেই বছৰটো ৰৈ থাকে আৰু ইয়াৰ হোমৰ চাই মানুহে নিজেতো লয়
কোমৰ চাই কিছু লয় তেওঁলোকৰ দূৰ দূৰণিৰ যিবিলাক আলহী অতিথি আছে মিতিৰ কুটুম আছে তালৈকে আৰু পঠাই দিয়ে নিৰ্মালী আৰু কোমৰ চাই এইটো ফোট লোৱাৰ কাৰণে আৰু এই ফোট বা এই প্ৰসাদে গোটেই বছৰটোৱে মানুহৰ মংগল সাধন কৰে বুলি এটা জনবিশ্বাস আছে। আচ্ছা নকুলদা, মোৰো আহি পাওঁতে দেৰি হ'ল আৰু যথেষ্ট সময়ো বেছি হৈছে, এতিয়া ৰাতি বেছি হৈছে আৰু দৰ্শনাৰ্থীৰো ভিৰ কমিছে কাৰণে হয়তো তলা চলাবোৰ লগাই দিয়া হ'ল। তাত বিগ্ৰহবোৰ আছে, মই দূৰৰ পৰাই দেখিছোঁ আৰু আমাক দেখা পাই চাগে ভকতগৰাকীয়ে আমাক তলাটো খুলি দিলে। এইখিনি সময়ত মানুহ যাব নোৱাৰে বুলি মই জানো। এতিয়া যিহেতু মই ইয়াত এইখিনি সময়ত ভিতৰতো সোমাবলৈ সুবিধা পালোঁ এইখিনি ঠাইত, মই আপোনাৰ পৰা জানিব বিচাৰিম এই বিগ্ৰহবোৰৰ মানে বৈশিষ্ট্য কি, এইবোৰ অইন সময়খিনিত ক'ত থাকে, ইয়ালৈ লৈ অনা হয় নেকি? আচলতে ৰীতি এই যে তুমি এই বিগ্ৰহবিলাক দেখিছা, এই গোসাঁই বিগ্ৰহবোৰ এতিয়া নিশা হৈছে আৰু নিশা এই যিহেতু দৰ্শনাৰ্থীৰ কাৰণে বন্ধ কৰি থোৱা হয়, কিন্তু তুমি বিশেষভাৱে অতিথি হৈ অহাৰ কাৰণে আজি এইটো খুলি দিয়া হ'ল। আৰু এই যে গোসাঁই বিগ্ৰহবিলাক দেখিছা, এই গোসাঁই বিগ্ৰহবিলাক আচলতে এটা পৰ্ব আছে, গোসাঁই আনয়ন পৰ্ব আছে। এইটো হ'ল গন্ধ, আমাৰ সভাৰ উৎসৱটো গন্ধ উৎসৱ বা গোসাঁই উলিওৱা উৎসৱ। আমাৰ সৰ্থেবাৰী পাঁচকেল সমাজভুক্ত যিবিলাক চুবুৰী আছে, সেই চুবুৰীৰ নিজা নিজা গোসাঁই ঘৰত এই বিগ্ৰহবিলাক থাকে। গোপাল গোসাঁই, কলীয়া গোসাঁই, এনেকৈ বিভিন্ন নাম আছে এই গোসাঁই বিগ্ৰহবিলাকৰ। আৰু সেই নিজা নিজা নামঘৰৰ পৰা সাংস্কৃতিক আৰু বৈদিক পৰম্পৰা আৰু সমদলৰে উলহ মালহেৰে এটা উলিয়াই আনে এটা উৎসৱ। আগদিনাখন হোমৰ আগদিনাখন এইটো গন্ধ উৎসৱ বুলি কোৱা হয় বা গোসাঁই উলিওৱা উৎসৱ বুলি কোৱা হয়। সেইদিনা অনা হয় সন্ধিয়া, আৰু সন্ধিয়া বিভিন্ন এটা মানে সাংস্কৃতিক সমদল নাম প্ৰসংগ আদিৰে আনি ইয়াত বৈদিক প্ৰথাৰে ইয়াত সংস্থাপন কৰা হয়। আৰু তাৰ পিছতেই ইয়াত এটা থিয় নাম হয়, সেই থিয় নামৰ পিছতে ইয়াত সংস্থাপিত হয় আৰু ৰাতিটো ইয়াত থকাৰ পিছতে দ্বিতীয় দিনা ইয়াতে হোমযজ্ঞ বা এইখিনি কাম আৰম্ভ হয়। আৰু এই যে চাকিবোৰ দেখিছা, এই চাকিবোৰ এই গোসাঁই অনাৰ লগে লগে সিদিনাই জ্বলোৱা হয় আৰু অক্ষয় বন্তি বুলি কোৱা হয়। আৰু এই অক্ষয় বন্তি গোটেই জ্বলি থাকিব, এই যেনেকৈ জ্বলি আছে এতিয়া 157 বছৰটো চলি থাকিল, গতিকে এই অক্ষয় বন্তি এনেকৈ চলি থাকে আৰু এইটো এটা নিয়ম। ৰীতি আচলতে ক'বলৈ গ'লে সমগ্ৰ অসমৰ ভিতৰত এখন অতি প্ৰাচীন আৰু অতি ডাঙৰ বাণিজ্য মেলা এই সৰ্থেবাৰী সভাৰ এই বাণিজ্য মেলাখন। আৰু এই বাণিজ্য মেলাখন বিশেষ আকৰ্ষণ আছে, অকল অসমতে নহয়, এই বাণিজ্য মেলাখনৰ আকৰ্ষণ ভূটানতো আছে, নেপালতো আছে। কাৰণ নেপালৰ পৰাও মানুহ আহে, ভূটানৰ পৰাও মানুহ আহে, অকল কাঁহ শিল্পই নহয়, মই কৈ আছোঁ যে ভূটানৰ পৰাও মানুহ আহে, নেপালৰ পৰাও মানুহ আহে। এই যিখন বাণিজ্য মেলা, ইয়াত কাঠৰ ফাৰ্নিচাৰৰ পৰা সৰু বেজীটোলৈকে কাঁহৰ সামগ্ৰীৰ পৰা সকলো ধৰণৰ কাপোৰ বা মীনা বজাৰ সকলো বস্তু ইয়াত পায়। সকলো তাঁতশালৰ সামগ্ৰী, নাৰ্চাৰী ফুল আদি কৰি সকলো সামগ্ৰী পায় ইয়াত। এই যিখন বাণিজ্য মেলা এখন পৰিচালনা কৰে সৰ্থেবাৰী পাঁচকেল উন্নয়ন সমিতিয়ে, আৰু এই যিখন বাণিজ্য মেলা ইয়াত প্ৰায় 2500 মান দোকান ইয়াত অংশগ্ৰহণ কৰে, মানে 2500 দোকানীয়ে ইয়াত অংশগ্ৰহণ কৰে। আৰু এই যে ইমান বিশাল বাণিজ্য মেলা দেখিছে, ইয়াত লাখ লাখ মানুহৰ সমাগম হৈ আছে, কিন্তু ইয়াত এটাও পুলিচ তুমি দেখা নোপোৱা, ভিতৰত পুলিচৰ কোনো কাম নাই। সৰ্থেবাৰী সভাৰ এইটো এটা ডাঙৰ ইতিহাস, এটা ডাঙৰ বাৰ্তা যে ইয়াত পুলিচ নালাগে। সৰ্থেবাৰী পাঁচকেল গয়াগড় এখন বিচাৰ পৰিচালনা সমিতি গঠন কৰি দিছে। এই গোটেই সভাৰ এইকেইদিন কোনোবাই ক'ৰবাত যদি কিবা দাই জেঙা লগালগ আমাৰ স্বেচ্ছাসেৱকে ধৰি লৈ যাব আৰু নি আমাৰ এটা ঘৰ আছে তাতে ৰাখিব, আৰু তাৰপিছত বিচাৰ পৰিচালনা সমিতিয়ে বিচাৰ কৰিব। আচ্ছা নকুলদা, আপোনালোকৰ ইয়াত ভলেণ্টিয়াৰ নাই নেকি? মানে মই দেখা নাই, মানে ভলেণ্টিয়াৰবিলাক কি হয়, আমাৰ গুপ্ত হৈ থাকে। ভলেণ্টিয়াৰ আছে, আমাৰ বহুত ভলেণ্টিয়াৰ আছে, চব গুপ্ত হৈ থাকে। কোনো বেজ পিন্ধি ঘূৰি নুফুৰিছে মই ভলেণ্টিয়াৰ। ভলেণ্টিয়াৰবিলাক চব গুপ্ত হৈ ঘূৰি আছে, গুপ্তচৰ হৈ ঘূৰি আছে। ক'ৰবাত কিবা গণ্ডগোল হৈছে, আমাৰ ভলেণ্টিয়াৰ খাপ কৰি বুকত ধৰি তাক টানি লৈ গুচি আহিব। মানে মোৰ কাষতো কোনোবা এজন থিয় হৈ থাকিব পাৰে, কোনো গম নাপায় যে সৰ্থেবাৰী সভাৰ এই স্বেচ্ছাসেৱক, কোনো গম নাপায়। তেনেকে আমাৰ স্বেচ্ছাসেৱকখিনি নিয়োগ কৰা হয়। একেবাৰে মানে পৰম্পৰাত চলি আছে সৰ্থেবাৰী বাণিজ্য মেলা। আৰু দোকানীবিলাক ইমান চিকুট, কোনো এটা দোকানীৰ কোনো ধৰণৰ বস্তু চুৰ নহয়, কোনো এটা দোকানীক কোনো দাবী ধমকি নিদিয়ে। আৰু মই ক'লোঁ পুনৰ যে এই যিটো সামগ্ৰীবিলাক, এতিয়া কাঁহৰ বাচন
যথেষ্ট সংখ্যক কাঁহৰ বাচন সকলো সৰ্থেবাৰী শিল্পী হাতেৰে কৰা কাঁহৰ বাচনখিনি পায়। গতিকে এই যিখন বাণিজ্য মেলা এইখন চাবলগীয়া বাণিজ্য মেলা, অসমবাসীৰ মানুহবিলাক আহক চাওক। শুনিছো ইয়াত 20 টকাৰ পৰাও বস্তু পায়, কিমান 20 টকাত কাপোৰ পায়। এইটো মানে যিয়ে এইটো দেখা নাই সি আচৰিত হ'ব, 20 টকাতনো কাপোৰ পায় নে? ইয়াত 20 টকাতো কাপোৰ পায়, আৰু একেবাৰে সত্য, ইয়াত 20 টকাতো কাপোৰ পায়। এতিয়া পালেং 1.5 টকাতো কাঠৰ পালেং পাব, 4,000 টকাতো কাঠৰ পালেং পাব। গতিকে তেনেকুৱা। আৰু মই আমাৰ যিখিনি ওচৰ চুবুৰীয়া, আনকি মই আপটো গুৱাহাটীলৈ মই পাইছোঁ মানুহ যে কিছুমান মানুহে বছৰৰ মানে এইখিনি সময়লৈ মানে বজাৰ কৰিবলৈ ৰৈ থাকে যে সৰ্থেবাৰী বজাৰত সৰ্থেবাৰীৰ সভাত মই এইটো বজাৰ কৰিম, সেইটো বজাৰ কৰিম। তুলনামূলকভাৱে দামবোৰ বেলেগ বস্তুৰ ক্ষেত্ৰতো তুলনামূলকভাৱে অলপমান সকলো সামগ্ৰীৰে দামবিলাক কম হয় আৰু সকলো বস্তু ইয়াত পায়। দা কুঠাৰো ইয়াত মানুহে এতিয়া সভাৰ গোটেই বছৰটোৰ কাৰণে সভাতে কিনি ল'ব। গতিকে গোটেই বস্তুবিলাক তেনেকৈ তাৰমানে চব বস্তুৰে দামটো কম হয় আৰু চব বস্তুটো পায়, সকলোৱে এই মেলাতে কিনি লয়।